যিসকলে এতিয়ালৈকে আপোনালোকৰ অমৃত বিষ আন্দোলন অভিযানত ছাকচেছফুল হ'ব পৰা নাই সেইসকলে এই ভিডিঅ'টো চাওক। আৰু ইয়াত 3 ডট দেখিছে, 3 ডটত গৈ আপোনালোকে এয়া লগইন আহিলে, 3 ডট টাচ কৰাৰ পিছত লগইন আহিলে আৰু লগইন অহাৰ পিছত এয়া অমৃত বিষ আন্দোলন আহিলে আৰু ইয়াতে দেখিছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ বুলি আহিছে। আৰু সেই এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰত আপোনালোকে এনেকৈ টাচ কৰক আৰু টাচ কৰি এয়া আপোনাৰ নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ দিছিলে আৰু সেই মোবাইল নাম্বাৰটো ইয়াতে লিখক। এয়া দেখিছে মই এটা নাম্বাৰ কৰি দেখাইছোঁ আপোনালোকক। আৰু এইটো এনেকৈ কৰাৰ পিছত এয়া দেখিছে এণ্টাৰ OTP ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আৰু সেই যিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলে সেই নাম্বাৰটো আগত যিহেতু কৰোঁতে পাইছিলে সেই নাম্বাৰটো ইয়াতে এনেকৈ লিখক আৰু এইটো লিখাৰ পিছত ইয়াতে ছাবমিট কৰক। ছাবমিট কৰাৰ পিছত এয়া আপোনাৰ নিজৰ নামটো আহিছে, মই এগৰাকী কৰি দেখালোঁ। এয়া আপলোড প্লেণ্টেশ্যন আহিছে, তাতে টাচ কৰক। টাচ কৰাৰ লগে লগে এনেকৈ চইচ আহিলে, চইচত গৈ আপোনালোকে এনেকৈ নিজৰ গছজোপা কি গছ ৰুইছিলে তাৰ নামটো চাৰ্চ গছজোপাৰ নামটো লিখাৰ পিছত এয়া আপোনাৰ ফটো চইচ আহিলে আৰু সেই ফটো চইচত আপুনি গৈ এনেকৈ গেলাৰীত যাওক আৰু গেলাৰীত গৈ আপোনাৰ নিজৰ ফটোখন টাচ কৰক। ফটোখন যিহেতু দুবাৰ দিব লাগিব আৰু 2বাৰ ফটো আপোনালোকে দিয়াৰ পিছত এনেকৈ ছাবমিট কৰাৰ